Good morning everybody. দিনটো সকলোৰে শুভ হওক। এতিয়া ৰাতিপুৱা 6:45 হৈছে। মই প্ৰাণায়াম কৰি চাদলৈ আহিলোঁ। যোৱাকালি ৰাতি বৰষুণ দিছে। বৰষুণ দিয়াৰ পিছত পৰিৱেশটো খুব ভাল লাগে, তাকে মই অকণমান চাওঁ বুলি ওপৰলৈ আহিলোঁ। আপোনালোককো দেখাওঁ। পূৰা ফ্ৰেছ হৈছে। ৰাতি বৰষুণ দিছে সেইকাৰণে অকণমান ঠাণ্ডা, ইমানো ঠাণ্ডা নহয়, এনেই অকণমান ঠাণ্ডা ভাৱ এটা আহিছে। বেটাই আজি মানে জলপান খায়ে যাম বুলি ক'লে, চ' জলপানকে দিলোঁ। ক্লাছ নকৰে সিহঁতৰ। ক্লাছবোৰ আচলতে 12:30লৈকে মেইন ক্লাছবিলাক থাকে। তাৰপিছত আকৌ যিবোৰ ক্লাছ হয় সেইবোৰ ডাউট ক্লিয়াৰ কৰা ক্লাছ। গতিকে সি আজি মেইন ক্লাছকেইটা কৰি আহিব, ডাউট ক্লিয়াৰিং ক্লাছকেইটা নকৰে। 12:40 আহিব। ভাত খাই যাব খোজা নাই, মই তাৰ কাৰণে ওটছকে বনাই দিলোঁ। আৰু এয়া বেটা স্কুললৈ গৈ বাই বাই বেটা। আৰু তেওঁলোক অহাৰ আগতে মই ভাত পানী বনাই ৰেডি হৈ লওঁ, আৰু পেকিঙো অলপ কিছু বাকী আছে, সেইখিনিও কৰি লওঁ। আৰু তেওঁলোক আহি পালে আৰু আমি ভাত পানী খাই উঠিলোঁ, আৰু ফাইনেলি যাবৰ কাৰণে এতিয়া ৰেডি হ'লোঁ। আৰু আমি এতিয়া ফচি আছোঁ সেইটো মালিগাঁৱৰ যিখন অভাৰব্ৰিজ বনাইছে, সেই অভাৰব্ৰিজখনৰ কাৰণে এটা আজিকালি জামটো খুব বেছি হয়, আৰু ৰাতি 7টা 7:30 পিছতহে অকণমান জামটো কমে, কিন্তু তাৰ আগত আহিলে সদায় এনেকুৱা জামত ফচিব লগা হয়। আৰু এয়া জামত আমি আগবাঢ়িবই পৰা নাই গাড়ী। ভাবিছিলোঁ আমি বেলতলা হৈ লখৰা হৈ এনেকৈ ওলাই যাম, কিন্তু পিছত আৰু এইফালেদিয়ে যোৱাটো থিৰাং কৰিলোঁ। এতিয়া আকৌ এনেকৈ জামত ফচি বহুত বৰ হৈ গৈছোঁ। আৰু আমি এতিয়া পালোঁ শৰাইঘাট। যাওঁতে গুৱাহাটীৰ পৰা যেতিয়া গাড়ীবোৰ ওলাই যায় তেতিয়া নতুনখনেদি, আৰু যেতিয়া গুৱাহাটী সোমোৱা হয় তেতিয়া পুৰণিখনেদি সোমোৱা যায়। আমি আজি ওলাই গৈছোঁ যিহেতু নতুনখনেদি আমি গৈ আছোঁ। এয়া আপোনালোকক দেখুৱাইছোঁ। এইখন হৈছে নতুনখন, আকৌ ইয়াৰ এইফালে ৰাইট চাইডে এইখন হৈছে পুৰণি। আৰু এয়া আমি আহি পালোঁ নলবাৰী। ইয়াতে আমি আহিলে, গুৱাহাটীৰ পৰা আহিলে ইয়াতেই ৰৈ দিওঁ, আৰু ইয়াতেই অকণমান ফ্ৰেছ হৈ পেলাই আকৌ যাবলৈ আৰম্ভ কৰোঁ। সেইকাৰণেও আজি ৰখিলোঁ। এতিয়া আমি অকণমান ফ্ৰেছ হৈ লৈ আকৌ যাবলৈ আৰম্ভ কৰিম। ৰেডি আৰু নেকি?
নলবাৰী এৰাৰ পিছতে গোটেই ৰাস্তাটো বৰষুণৰ মাজে মাজে আহিব লগা হ'ল আৰু জুবিন গাৰ্গৰ গান শুনি শুনি আহি আছোঁ আৰু ঘৰ পাবলৈ বেছি সময় নাই, 5 মিনিটমান পিছত আমি ঘৰ পাম। এতিয়া 9টা বাজিল আৰু আজি ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। কাইলৈ আকৌ লগ পাম। তো আজিলৈ ইমানতেই এৰিছোঁ। শুভৰাত্ৰি।